ইউটিউবত মোৰ সিধা কথা ৰূপম কাবি ঝুকেগা নাই সালা গৈ আছো সাইকেলত কচু থুৰি বিচাৰিবলৈ লগৰ এজন পালো এবাৰ সাইকেলত গৈ আছো আমি এইটো বিৰাট ধুনীয়া লাগে আলু বিলাহী সৰু বিলাহী জোল বনাব লাগে খাব আৰু আচ্ছা আচ্ছা গাহৰি লগত ভাল লাগিব নে গাহৰি অলপ অলপ বিজল বিজল লাগে এই বস্তু অলপ পানী অলপ শুকাই দিব লাগে ৰ'দত তাৰ লগত গাহৰি খাব গাহৰি খাব আৰু বহুত মানুহে চিনি নাপায় কয় এডলীয়া কচু চিনি নাপায় এইটো বিলাহী আৰু মিছা মাছ শুকানটো বিলাহী জোল বনাই আচ্ছা টেষ্ট খাই মজা লাগে ন বহুত ভাল লাগে আচ্ছা আচ্ছা হেল্ল' বন্ধুসকল ৱেলকাম টু বেক মাই চেনেল কমেডি ৰূপম ব্লগছ আজি মই গৈ আছোঁ আছাম বাগানলৈ আৰু দুদলীয়া কচু বিচাৰিবলৈ সেইদিনাখন গৈছিলোঁ এডলীয়া আজি গৈ আছোঁ দুদলীয়া কচু বিচাৰিবলৈ বন্ধুসকল পালোহি আৰু বেছি দূৰ নাই ইয়াত কাম হৈ আছে বৰ্তমান Losing time, I'm fading fast. I just wanna make it last. Try to let go of the past. I close my eyes, embrace the blast. Sleepless nights and headache stack. বন্ধুসকল গৈ আছোঁ পামগৈ আৰু আপোনালোকে বৰিং নহ'ব লগত থাকক কেই নম্বৰত কাম আছে এইটো 2 নম্বৰ হ'ব ন 2 নম্বৰ 3 নম্বৰ পামেনে টেম্পোৰাৰী পামেনে বাগানৰ হাজিৰা কেইটকা দি আছে 205 টকা 205 টকাই চলিবলৈ হয় ঘৰখন হয় জানো চব থাকে ন ইমান ধুনীয়াকৈ চলিবলৈ হয় আৰু ঘৰখন ন আচ্ছা আচ্ছা হয় হয় বাঢ়িব আৰু ন কাম হৈ আছে ককাই অঁ পাম্পাৰী না টেম্পৰাৰী তই টেম্পৰাৰী ন মোৰ আছাম বাগানখনেই মেইন ইম্পৰ্টেণ্ট হৈ পৰিছে মেইন কৰিব উপায় নাই আৰু ইফালে সিফালে ঘূৰিবৰ কাৰণে টকা পইচাৰো প্ৰব্লেম সেইবাবে বাগানতে ঘূৰি ফুৰোঁ আৰু ব্লগছ বনাই এতিয়ালৈকে 3 মাহ ধৰি কাম কৰি আছোঁ ইউটিউবত কিন্তু ছাবস্ক্ৰাইবাৰ এতিয়ালৈকে 162টা হৈছে আৰু কি কৰি উপায় নাই 52টাতো ভিডিঅ'ই দিলোঁ কিন্তু মানুহবিলাকে চাই আৰু কিন্তু ছাবস্ক্ৰাইবটো নকৰে কেতিয়াও নকৰে অকল চাই আৰু গুচি যায় হয়তো নেজানিব পাৰে ছাবস্ক্ৰাইবটো কৰিবলৈ কিছুমান মানুহে ভিডিঅ'টোৰ য'ত আপোনালোকে ভিডিঅ'টো চাই আছে তাৰ তলৰ ছাইডত সোঁ ছাইডে ডাঙৰ ডাঙৰ আখৰে লিখা আছে ছাবস্ক্ৰাইব বুলি সেইটো দবাই দিয়ক ছাবস্ক্ৰাইব হৈ যাব আৰু ছাইডত ঘণ্টা বটাম এটা আছে সেই ঘণ্টা বটামটো চুই দিয়ক আৰু চুই অল কৰি দিব ছাবস্ক্ৰাইব কৰি দিলে আপোনালোকৰ একো নাযায় অকল মাত্ৰ মোক অলপ মানে সহায় কৰা হয় আপোনালোকে বাছ সিমানটোৱে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইবটো নকৰে ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ বেলেগে হয়তো ইমান দিনে ইউটিউবত কাম নকৰিলেহেঁতেন ইউটিউব বাদেই দিলেহেঁতেন 3 মাহ ধৰি কাম কৰি আছোঁ বেলেগ কাম একো কৰা নাই আৰু ছাবস্ক্ৰাইবাৰ একেবাৰে পোৱাই নাই মই তথাপিতো মই লাগি আছোঁ ইউটিউবত মোৰ সিধা কথা ৰূপম কাবি ঝুকেগা নাই সালা কি কৰিছে যদু চাহ খাইছে হে মই এইফালে এতিয়া ঘূৰিব আহিলোঁ ভিডিঅ' বনাবলৈ মোক চিনি পাইছ কোন হয় অঁ গেটৰ এই মানুহজনলৈ মন কৰক মানুহজন পগলা হয় মেণ্টেলিটি মানে একেবাৰে বেয়া কিন্তু মানুহজন মানুহক চিনি পায় ভালকৈ আৰু খোৱা বোৱা বিশেষ প্ৰব্লেম নাই বাৰু সকলোৱে মৰম কৰে আৰু খোৱা বোৱা যোগান ধৰে বাগানত ৰৈ থাকে এনেকৈ বাগানীয়া মানুহবিলাকে খোৱা বোৱা যোগান ধৰে আৰু এতিয়া চাহ খোৱা সময় যিহেতু পানী খোৱা সময় চাহ খাবলৈ দিছে আৰু বহি আছে ইয়াত ভাত খালি নাই
এতিয়া নাই খোৱা ৰাতিপুৱা খালি এতিয়া ক'ত খাবি হা অঁ বাগানীয়া মানুহবিলাকে দিব ন বন্ধুসকল ইয়াত লিখা আছে চিকাৰ কৰা নিষেধ আৰু ন' হাণ্টিং ইংলিছত লিখি দিছে চিকাৰ কৰা মানা আছে চিকাৰ কৰিব ইয়াত নোৱাৰি কিন্তু বাঘ এটা আছে কি কৰিম এতিয়া উপায় নাই আৰু কাম হৈ আছে ইয়াত আজি বন্ধুসকল পালোহি নলাত আৰু ইয়াত তুলিম এতিয়া মই দুদলীয়া কচু সেইদিনাখন তুলিছিলোঁ এডলীয়া কচু আজি তুলিম মই দুদলীয়া কচু এতিয়া ইয়াত কাটি দিব লাগিব এনেকৈ আৰু অসুবিধা হৈছে আৰু দুদলীয়া কাৰণে দেখুৱাবলৈ এয়া কোমলীয়া দুদলীয়া কচু বহুত আছে এভেইলেবল আছে কাটিব লাগিব বাচিব লাগিব আৰু বেগত ভৰাব লাগিব বছ বন্ধুসকল ইয়াত কাটিব লাগিব এতিয়া কচু থুৰি এনেকৈ কচু থুৰি বিচাৰিব লাগিব এতিয়া কোমলীয়া কচু থুৰি বহুত আছে এভেইলেবল বহুত আছে কচু কিমান লাগিব আপোনালোকক মোক জনাব মই কুৰিয়াৰ কৰি পঠাই দিম আপোনালোকক কচু এভেইলেবল কচু কিমান লাগিব আপোনালোকক এভেইলেবল বন্ধুসকল কচু বিচাৰি নলাই ঘূৰিবলগীয়া হৈছে এইয়া নলাই গৈ আছোঁ মই চাৰিওফালে বাগান আছে এইয়া কপৌচে উৰিছে বন্ধুসকল এইবাৰ গৈ আছোঁ চাইকেলত কচু থুৰি বিচাৰিবলৈ লগৰ এজন পালোঁ এবাৰ চাইকেলত গৈ আছোঁ আমি এডলীয়া কচু এবাৰ বিচাৰিব গৈছে এডলীয়া কচু দুদলীয়া কচু বিচাৰিলোঁ এতিয়া আকৌ এডলীয়া কচু বিচাৰিবলৈ লগ ধৰিছে গতিকে গৈ আছোঁ চাইকেলত দিন দুটা বহি আছে দুটা ৰখি আছে মোকে মাতি আছে ভিডিঅ' বনাই থাকিম ইউটিউবত ভিডিঅ' দিয়ে থাকিম যেতিয়ালৈকে টাইম পূৰা নহয় মোৰ চিধা কথা কবি ৰূপম ঝুকেগা নাই চালা বছ বন্ধুসকল পালোহি এবাৰ নামিলোঁ চাইকেলৰ পৰা আৰু এতিয়া আমি বিচাৰিম এডলীয়া কচু বিৰাট মজা কিহলৰ খাই ভাল লাগে ৰে এইটো বিৰাট ধুনীয়া লাগে আলু বিলাহী সৰু বিলাহী জোল বনাব লাগে খাব আৰু আচ্ছা গাহৰি লগত ভাল লাগিব নে গাহৰি অলপ বিজল লাগে এই বস্তু অলপ পানী অলপ শুকাই দিব লাগে ৰ'দত লগত গাহৰি খাব বাহিৰত খাব আৰু বহুত মানুহে চিনি নাপায় কয় এডলীয়া কচু চিনি নাপায় কিমান পালি কচু কিহলৰ খাবি এইটো বিলাহী আৰু মিছা মাছ শুকানটো বিলাহী জোল বনাই আচ্ছা খাই মজা লাগে ন বহুত ভাল লাগে আচ্ছা এডলীয়া কচুৰ অভিযান চলি আছে ইয়াত এতিয়া আটাইবিলাক কচু আলু উলিয়াই দিয়া হ'ল গতিকে পাবলৈ মুস্কিল হৈ গৈছে এডলীয়া কচু বিচাৰি ইয়াতে ওলাইছে এডলীয়া কচু আলুখিনিকে লৈ যাওঁ নেকি এডলীয়া কচুৰ অভিযান আৰু এডলীয়া কচুৰ লগত আৰু এটা ফেচিলিটি দিছে বাগানে ইয়াৰ পৰা জালুক লৈ যাব পাৰিব আপোনালোকে খাবৰ কাৰণেহে আকৌ দেই এসাঁজৰ কাৰণে নহ'লে চুৰ বুলি ধৰিব আকৌ হেল্ল' বন্ধুসকল যদি ভিডিঅ' চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাইডৰ বেল আইকনটো দবাই দিব তেতিয়া মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব